দিব্যাংগসকল অসক্ষম নহয়। দিব্যাংগসকল বিশেষভাৱে সক্ষম। তেওঁলোকক বেয়া দৃষ্টিৰে নাচাব। বিশ্বৰ বহু দিব্যাংগৰে আছে আশ্চৰ্যকৰ বিশেষ প্ৰতিভা। দিব্যাংগ চিন্তুমণি শৰ্মাৰ সৈতে ব্ৰহ্মপুত্ৰ টাইমছৰ হৈ ভাৰ্গৱ কলিতাৰ বিশেষ বাৰ্তালাপ। মোৰ নাম শ্ৰী চিন্তুমণি শৰ্মা, হয়। গাঁৱৰ নাপ্তাপাৰা। দিব্যাংগসকলৰ এটা সংগঠনৰ সৈতেও জড়িত। হয়, মই ডিপিলা আঞ্চলিক প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ ছেক্ৰেটাৰী হয়। চৰকাৰে আচলতে দিব্যাংগসকলৰ কাৰণে কি কি সুযোগ সুবিধা দিছে আপুনি অকণমান ব্যক্ত কৰকচোন। হয়, দিব্যাংগসকলৰ কাৰণে চৰকাৰে প্ৰথমতে আমাৰ মাহিলী ভাত্তাৰ যোগাযোগ কৰিছে। পৰা ঘৰৰ সুবিধা আছে, হয়। আপোনাৰ পঢ়ি থকাসকলৰ শিক্ষাগত কাৰণে আছে, আমাৰ বিভিন্ন ধৰণৰ সুবিধা আছে। হয়। কিন্তু সেই সুবিধাখিনি উপযুক্ত হ'ব লাগিব আমাৰ চাৰ্টিফিকেটৰ দ্বাৰা। আমাৰ চাৰ্টিফিকেট আপোনাৰ মঙলদৈ চিভিলত দিয়া হয়। চিভিলত প্ৰত্যেক মাহৰ দ্বিতীয় শনিবাৰ আৰু তৃতীয় শনিবাৰে হয়, আৰু মোৰ জৰিয়তেও কিছুমান CDP ছাৰে মোক দায়িত্ব দিয়ে, তাৰ কাৰণে মই মোৰ জৰিয়তেও নিব পাৰি চাৰ্টিফিকেট বনাবৰ কাৰণে। আৰু নেক্সট সেই চাৰ্টিফিকেট অহাৰ পাছত আমাৰ ইউনিক ডিজেবিলিটি ID অৰ্থাৎ গভৰ্ণমেণ্টৰ ভাৰত চৰকাৰৰ ID হয়। সেই IDটো বনাৰ পাছত আমি মাহিলী 3000 টকাকৈ পোৱাৰ সুবিধা আছে। অল পাৰ্মিট আছে, আমি ফুৰিব যাব পাৰিম। বহুতখিনি সুবিধা আছে। হয়, এইটো তাৰ কাৰণে প্ৰমাণ পত্ৰখনৰ কাৰণে কেনেকে যোগাযোগ কৰিব মানুহখিনিয়ে? হয়, প্ৰমাণ পত্ৰখনে প্ৰথমতে মোৰ তাত আহিব লাগিব। মোৰ এড্ৰেছটো দিয়ে দিছোঁ। সেই এড্ৰেছত আহি কিনে মোক লগ কৰি তেওঁৰ নামটো, তেওঁৰ মাকৰ নাম, দেউতাকৰ নাম গোটেইখিনি দিব লাগিব। তাৰ পৰা বৰ্ড হ'লে মই আকৌ তেওঁলোকক ফোন কৰি মাতিম। মাতাত ডাক্তৰে কিন্তু তেওঁলোকক 40 পৰা 100+ লাগে। তাৰ 30% দিলেও দিব্যাংগ নহয়। তেওঁলোকে যেতিয়া 40 বা 100+ পাব, সেই চাৰ্টিফিকেটখিনি মোক আনি জমা দিব লাগিব। মই আকৌ যেতিয়া ছ'চিয়েল ৱেলফেয়াৰ হয় আমাৰ গুৱাহাটী সমাজ কল্যাণ বিভাগে তেওঁলোক খুজিব, খোজাৰ লগে লগে মই জমা দিম। দিয়াৰ পাছত একেদিনাই পইচাটো নহয়, কাৰণ 2-3 মাহৰ পিছত পইচাটো হ'ব। আৰু এতিয়া মই চলিয়ে আছোঁ, মই পইচাখিনি পাই আছোঁ। তাৰ কাৰণে এতিয়া প্ৰথম যাৱতীয় কাৰ্যটো কি কৰা উচিত? যাৱতীয় কাৰ্যটো প্ৰথম তেওঁৰ নাম, মাক দেউতাকৰ নাম, গাঁওবুঢ়া চাৰ্টিফিকেট, ভোটাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড, আৰু যদি সৰু বাচ্ছা 5 বছৰ পৰা লয়তো তেতিয়াহ'লে বাৰ্থ চাৰ্টিফিকেট লাগিব, স্কুল চাৰ্টিফিকেট লাগিব, আৰু গাঁওবুঢ়াৰ চাৰ্টিফিকেটখন অত্যন্ত জৰুৰী হয়। গাঁওবুঢ়াৰ চাৰ্টিফিকেট নহ'লে ডাক্তৰে চাইন নকৰে। আচলতে কোনবিলাক ব্যক্তিক দিব্যাংগ হিচাপে অভিহিত কৰা হয়? হয়, যিখিনি জন্মৰ পৰা খোৰা অৰ্থাৎ ভৰিৰ প্ৰব্লেম, কাণৰ প্ৰব্লেম, চকুৰ প্ৰব্লেম, চকুৰ দুটা প্ৰব্লেম হ'লে এইটো ব্লাইণ্ড কয়। কাণৰ হ'লে হিয়াৰিং প্ৰব্লেম, মোৰ ভৰি হ'লে লিকুমেটৰ হয়, আৰু বুবাৰটো বুবা বুলিয়ে কয় ডাইৰেক্ট। সেইটো জন্মগত নহ'ব পাৰে, কিবা কাৰণত কিবা দুৰ্ঘটনাগ্ৰস্ত হৈ বা বেমাৰগ্ৰস্ত হৈ তেনেকৈ হ'লেও হ'ব চাগে। হয়, আৰু আপুনি কিবা জানিব? আৰু মানসিক সমস্যা থাকিলেও সেইটো দিব্যাংগ বুলি অভিহিত হয়। সেইটো আপুনি ভাল কথা সুধিছে মোক। মেণ্টেল যিকেইটা হয়, মেণ্টেল ৰেচিডেণ্ট, মেণ্টেল এলায়েন্স আৰু মেণ্টেল, এই তিনিটা প্ৰব্লেম হয়, এইটো ফাইনেল। মানে মন্দ বুদ্ধি হ'লেও মানে সেইজনক দিব্যাংগ হিচাপে অভিহিত কৰা হ'ব। যিটো মেণ্টেল হয় তেওঁ পাবই না? ব্লাইণ্ডটো পাব, বেঙেৰাটো পাব, আৰু হিয়াৰিং প্ৰব্লেম, কাণৰ প্ৰব্লেম থকাটো পাব। চৰকাৰে যি সুবিধা দিছে দিব্যাংগ, তাৰ কোনো অভাৱ নাই, পৰ্যাপ্ত সুবিধা দিছে। পৰ্যাপ্ত সুবিধা মানে অভাৱ আছে, কাৰণ আমাৰ ঘৰ আহে, ঘৰখিনি ক'ত কেনেকৈ কি কেনেকৈ বিলুপ্ত হয় মই নাজানো। ঘৰ নাপায়, আমাৰ চাকৰি আছে, চাকৰি ৰিজাৰ্ভেশ্যন আছে আমাৰ 4%, অৰ্থাৎ 4% ৰিজাৰ্ভেশ্যন আছে দিব্যাংগৰ কাৰণে। পেঞ্চন, মাহিলী পেঞ্চন আছে। এতিয়া মানে মধ্যভোগীৰ অন্যায়ৰ কাৰণে বহু মানুহ বঞ্চিত হৈ আছে বুলি ক'ব খোজে নেকি? হয়, কাৰণ মোৰ তাতে বহুতখিনি মানুহে চৰকাৰী ঘৰ পোৱা নাই, চৰকাৰী লেট্ৰিন পোৱা নাই, কিছুমানৰ চাউলৰ কাৰ্ডো পোৱা নাই, আমাৰ দিব্যাংগ ব্যক্তিয়ে বহুতখিনি সুবিধা পোৱা নাই। সেয়া আমি সঞ্চাৰ হৈ লাগি আছোঁ। আৰু প্ৰশাসন বা জনপ্ৰতিনিধিলৈ আপোনাৰ কিবা দাবী আছে নেকি সংগঠনৰ তৰফৰ পৰা? চৰকাৰে চাব লাগে। আৰু মাহিলী ভাত্তাটো মই আজি এতিয়াও ক'ব খোজোঁ যে আমাৰ 3000 কৰি লাগে, আমাক মাহিলী 1000 দিয়ে। মোৰ কাৰণে নহয়, গোটেই প্ৰতিবন্ধীখিনি 1000 টকাত চলিব নহয়, কাৰণ 500 টকা বেংকত থ'লে 500 টকা তেওঁলোকৰ খৰচ, আৰু তেওঁলোকৰ সুধা আৰু তাৰমানে একোৱে নাই। সেইকাৰণে মই ইয়াৰ পৰাই দাবী জনাইছোঁ যে 3000 পেঞ্চন কৰিব লাগে, আয়ুৱে ঘৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে, চিকিৎসা বিনামূলীয়া চিকিৎসা কৰিব লাগে। সমাজত বহুত দিব্যাংগ মানুহ আছে। কিছুমান সমাজত বহু মানুহ থাকে যে সভ্যতা পোৱা এতিয়ালৈকে পোৱা নাই, তেওঁলোকে ইটিকিং কৰে বা তুলনামূলকভাৱে দুৰ্বল বুলি সেই হিচাপে তেওঁলোকে ব্যৱহাৰ কৰে। এনেকুৱা প্ৰত্যাহ্বান কিবা পাইছে নেকি? পাইছোঁ, কাৰণ মোৰ নিজে কিছুমানে এইটো চিনটো খোলা আহিলে এনেকুৱা কয়, মোৰ দুখ লাগে। কিন্তু মই কি কওঁ, মোক বেয়া ভাষাৰেও কিছুমানে কয়, আমিতো কাকো দি দিয়া নাই, আমি ভালকৈ মাতো, দাদা কাকা বুলি মাতো। মোৰ নিচিনা বহুতখিনি মানুহ মই সেইদিনা গম পাইছোঁ, শান্তিপুখুৰীৰ ৰেজিনা বেগমকো বেয়া ব্যৱহাৰ কৰিছে। ছোৱালী মানুহ হয়, আমাৰ
গোটেই দিব্যাংগখিনিক বেয়া চকুৰে চাই তাৰমানে মানুহখিনিয়ে আমাৰ দুখটো বুজি নাপায় আমাক ঠাট্টা কৰে ইটিকিং কৰে তাৰ মাজত কিছুমানে মোক ভাল পায় কিন্তু এয়া মই সমাজৰ মানুহে কওঁ যে আমাক ঠাট্টা নকৰিব আমাক ভাল ধৰা মাতক যিকেইটা নেকি আমাক হেৰি কৰে ইটিকিং কৰে ঠাট্টা কৰে এইটো বাধা অনুসৰি আমাক আইন দিছে সেই আইনৰ অৰ্থাৎ তোমাক ইটিকিং কৰা কাৰোবাৰ প্ৰতি যদি তুমি আইনগত ব্যৱস্থা লোৱা তেতিয়া সেইজন মানুহে নিশ্চয় আইনৰ শাস্তি পাব হয় লগে লগে পাব তেওঁ 3 মাহ জেলত আমাৰ কেছ ৰুজু কৰাৰ লগে লগে তেওঁ বেছি হাৰা আছে মই এইখিনি ক'ব হয় ঠিক আছে বাৰু ধন্যবাদ এয়া আছে চিন্তুমণি শৰ্মা দিব্যাংগ চিন্তুমণি শৰ্মা আপোনালোকে দিব্যাংগসকলক সহমৰ্মিতা সহানুভূতি দৃষ্টিৰে চাওক তেওঁলোকক ইটিকিং নকৰিব তেওঁলোকক বিশেষভাৱে সক্ষম তেওঁ সক্ষম নহয় তেওঁলোক আমাৰ সমাজৰে সম্পদ হয় আপোনালোকে তেওঁলোকক দিব্যাংগ হিচাপে এক ভগৱানৰ সন্তান হিচাপে ব্যৱহাৰ কৰিব